Hello friends, welcome to Knowledge Clarity YouTube channel. আজিৰ ভিডিঅ'ত JAA প্ৰিভিয়াছ ইয়েৰৰ চিনোনিম প্ৰশ্নসমূহ খুব সহজভাৱে ব্যাখ্যা কৰিম। বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম চিনোনিমটো দিয়া আছে পষ্টপন আৰু পষ্টপন মানে হৈছে পিছলৈ ঠেলি দিয়া বা পিছলৈ ৰাখা। আমি যদি অপশ্যন কেইটালৈ চাওঁ তেন্তে অপশ্যন এত দিয়া আছে ডিফাই। অৰ্থাৎ ডিফাই মানে হৈছে উল্লংঘা কৰা বা বিৰোধিতা কৰা। অপশ্যন বি ডিফাৰ। ডিফাৰৰ মিনিং হৈছে পিছলৈ ৰখা বা স্থগিত ৰখা। অপশ্যন চি ডিফৰ। ডিফাৰৰ মিনিং হৈছে পাৰ্থক্য থকা নাইবা ব্যৱধান থকা মানে একে নোহোৱা। আৰু অপশ্যন ডিত দিয়া আছে এডভান্স আৰু এডভান্সৰ অৰ্থ হৈছে আগবঢ়া। তেন্তে পষ্টপনৰ চিনোনিমটো হৈছে অপশ্যন বি ডিফাৰ। নম্বৰ 2 পায়াছ আৰু পায়াছৰ অৰ্থ হৈছে ধাৰ্মিক নাইবা ভক্তিপৰায়ণ। ইয়াৰ অপশ্যনত দিয়া আছে এফ্ৰেড। এফ্ৰেড মানে হৈছে ভয় কৰা। ৰিলিজিয়াছ। ৰিলিজিয়াছ মানে হৈছে ধাৰ্মিক। ফেইথফুল। ফেইথফুল মানে হৈছে ভাগ্য নিৰ্ণায়ক। আৰু পিচফুল। আৰু পিচফুল মানে হৈছে শান্তিপূৰ্ণ। তেন্তে পায়াছৰ যদি চিনোনিম চাওঁ তেন্তে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ৰিলিজিয়াছ। নম্বৰ 3 এবলিছ। এবলিছ মানে হৈছে বন্ধ কৰা নাইবা কোনো নিয়ম প্ৰথা সম্পূৰ্ণৰূপে বাতিল কৰা। ইয়াৰ অপশ্যনত দিয়া আছে ফিনিছ। ফিনিছ মানে হৈছে শেষ কৰা নাইবা সম্পূৰ্ণ কৰা। কেঞ্চেল অৰ্থাৎ বাতিল কৰা। কমপ্লিট অৰ্থাৎ সম্পূৰ্ণ কৰা। এলাও অনুমতি দিয়া। তেন্তে আমি গম পালোঁ যে এবলিছৰ চিনোনিম হ'ব অপশ্যন বি কেঞ্চেল। নম্বৰ 4 এবাণ্ডন আৰু এবাণ্ডনৰ অৰ্থ হৈছে ত্যাগ কৰা। ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ চেৰিছ। চেৰিছৰ অৰ্থ হৈছে মূল্যৱান বুলি মানি ৰখা বা মনত সদায় সাঁচি ৰখা। যেনে ধৰা আই চেৰিছ আৱাৰ মেমৰিজ। অপশ্যন বি এনলাৰ্জ অৰ্থাৎ ডাঙৰ কৰা বা বৃদ্ধি কৰা। অপশ্যন চি ফৰছেক। ফৰছেক মানে হৈছে ত্যাগ কৰা নাইবা এৰি দিয়া। আৰু অপশ্যন ডি কিপ। কিপ মানে হৈছে ৰখা বা সংৰক্ষণ কৰা বা মানি চলা পালন কৰা ইত্যাদি। যেনে ধৰা কিপ দ্য বুক অন দ্য টেবল, কিপ গয়িং, কিপ ইয়ৰ প্ৰমিছ। তো এবাণ্ডনৰ চিনোনিম হৈছে অপশ্যন চি ফৰছেক। অৰ্থাৎ এবাণ্ডন মানে হৈছে ত্যাগ কৰা আৰু ফৰছেক মানে হৈছে ত্যাগ কৰা। নম্বৰ 5 পল্ট্ৰি। পল্ট্ৰিৰ অৰ্থ হৈছে নগণ্য বা তুচ্ছ অলপ ইত্যাদি। যেনে ধৰা এ পল্ট্ৰি এমাউণ্ট। আৰু ইয়াৰ অপশ্যনত দিয়া আছে ছাফিচিয়েণ্ট যাৰ অৰ্থ হৈছে যথেষ্ট নাইবা পৰ্যাপ্ত। এভাৰেজ যাৰ অৰ্থ হৈছে গড় নাইবা মুঠৰ মধ্যমমান। পয়েট্ৰি। পয়েট্ৰি মানে হৈছে কবিতা নাইবা পদ্য। আৰু অপশ্যন ডিত দিয়া আছে ইনছিগনিফিকেণ্ট। ইনছিগনিফিকেণ্টৰ অৰ্থ হৈছে তুচ্ছ নাইবা নগণ্য। তেন্তে পল্ট্ৰিৰ চিনোনিম হৈছে অপশ্যন ডি ইনছিগনিফিকেণ্ট। নম্বৰ 6 বিজি। আমি সকলোৱে জানো যে বিজি মানে হৈছে ব্যস্ত। আৰু ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ ফাষ্ট অৰ্থাৎ দ্ৰুত। অপশ্যন বি লেজি অৰ্থাৎ এলেহুৱা। অপশ্যন চি ডিলিজেণ্ট অৰ্থাৎ অতি পৰিশ্ৰমী। আৰু অপশ্যন ডি অকিউপাইড। আৰু অকিউপাইড মানে হৈছে ব্যস্ত। তো বিজি মানে হৈছে ব্যস্ত আৰু অকিউপাইড শব্দটোৱে ব্যস্ত বুজাইছে। গতিকে বিজিৰ চিনোনিম হ'ব অপশ্যন ডি অকিউপাইড। নম্বৰ 7 ডিপ্লিচিটি। আৰু ডিপ্লিচিটিৰ অৰ্থ হৈছে দ্বৈত আচৰণ নাইবা মিছা মুখ। আৰু অপশ্যনৰ এত দিয়া আছে ক্লেভাৰ অৰ্থাৎ বুদ্ধিমান। অপশ্যন বি ডিচিট অৰ্থাৎ প্ৰতাৰণা বা মিছা কথা কোৱা। অপশ্যন চি ৰিপিটেশ্যন অৰ্থাৎ পুনৰাবৃত্তি। আৰু অপশ্যন ডি অৰিজিনেল অৰ্থাৎ আচল বা মূল। অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ডিচিটে প্ৰতাৰণা কৰা বা মিছা কথা কোৱা বুজাইছে। গতিকে ডিপ্লিচিটিৰ চিনোনিম হ'ব অপশ্যন বি ডিচিট। নম্বৰ 8 ৰিলেভেণ্ট। ৰিলেভেণ্টৰ অৰ্থ হৈছে সম্পৰ্কিত বা বিষয়টোৰ লগত জড়িত। অপশ্যনত দিয়া আছে অপশ্যন এ ইম্পৰ্টেণ্ট। ইম্পৰ্টেণ্টৰ অৰ্থ হৈছে গুৰুত্বপূৰ্ণ। অপশ্যন বি পাৰ্টিনেণ্ট। পাৰ্টিনেণ্ট মানে হৈছে প্ৰাসংগিক নাইবা বিষয়টোৰ লগত জড়িত। অপশ্যন চি চিমিলাৰ মানে সদৃশ্য নাইবা মিল থকা। আৰু অপশ্যন ডি ছিগনিফিকেণ্ট
আৰু significant মানে হৈছে গুৰুত্বপূৰ্ণ নাইবা উল্লেখযোগ্য। তেন্তে relevantৰ চিনোনিম হ'ব অপশ্যন বি pertinent। নাম্বাৰ 9 essential। essentialৰ অৰ্থ হৈছে জৰুৰী নাইবা অতি প্ৰয়োজনীয়। নাম্বাৰ 9 essential আৰু essentialৰ অৰ্থ হৈছে জৰুৰী নাইবা অতি প্ৰয়োজনীয়। আৰু ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ unavoidable আৰু ইয়াৰ অৰ্থ হৈছে অনিবাৰ্য নাইবা জৰুৰী। অপশ্যন বি desirable আৰু ইয়াৰ অৰ্থ হৈছে ইচ্ছাযোগ্য বা মন পচন্দ। অপশ্যন চি advisable আৰু ইয়াৰ অৰ্থ হৈছে উপদেশযোগ্য বা উপযুক্ত। আৰু অপশ্যন ডি beneficial আৰু ইয়াৰ অৰ্থ হৈছে লাভদায়ক। অপশ্যন এত থকা unavoidable আৰু essential একে অৰ্থ বুজাইছে, গতিকে essentialৰ চিনোনিম হ'ব unavoidable। আজিৰ ভিডিঅ'ৰ শেষতে প্ৰশ্ন eventually। eventuallyৰ অৰ্থ হৈছে অৱশেষত। যেনে ধৰা he eventually success অৰ্থাৎ তেওঁ অৱশেষত সফল হ'ল। অপশ্যন এত দিয়া আছে initially। initiallyৰ অৰ্থ হৈছে আৰম্ভণিতে। অপশ্যন বি কুইকলি অৰ্থাৎ দ্ৰুতগতিত। অপশ্যন চি ultimately। ultimately মানে হৈছে অৱশেষত। আৰু অপশ্যন ডি suddenly অৰ্থাৎ আকস্মিকভাৱে বা হঠাতে। তো আমি গম পালোঁ যে অপশ্যন চি ultimately আৰু eventually অৱশেষত বুজাইছে, গতিকে eventuallyৰ চিনোনিম হ'ব ultimately। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।